हेलो फ्रेंड्स, आपनालोक सकलोলৈ मोर नवबर्षर शुभेच्छा থাকিল। आशा करूँ आपनालोक सकलो भाले आछे। আজি মই বনাইছো ভেজিটেবল পাস্তা উইথ পাস্তা সস। এটো খাবলৈ খুব টেস্টি হয়, এটা ইটালিয়ান ফ্লেভাৰ আহে আৰু আজি মই সেই কাৰণে এটো আজি বনাই দেখুৱাম বুলি ভাবিছো আৰু সৰু ল'ৰা-ছোৱালীও খুব ভাল পায় খায়। তো ইয়াৰ কাৰণে কি লাগিব মই দেখুৱাইছো। 250 গ্রাম মই পাস্তা লৈছো। প্ৰথমতে অলপ এনে পানীয়ে ধুই লৈছো কাৰণ পেকেটত আহিছে, সেই কাৰণে এটো মই বইল কৰিম। এই কাৰণে মই এনেকৈ অলপ পানীৰে ধুই লৈছো। তাৰ পিছত মই পানী লৈছো দেখিছে। তাৰ পিছত 1 ড্ৰপ মান মই তেল দিছো। পানীখিনি ভালকৈ উতলাৰ পিছত মই পাস্তাখিনি দি দিছো আৰু এইখিনি মই 5 মিনিট মান উতলিবলৈ দিম আৰু তাৰ পিছত ৰেডি হৈ যাব। ৰেডি হোৱাৰ পিছত এনেকৈ মই ঠাণ্ডা পানীৰে আকৌ ধুম। এটো কাৰণে ধুব লাগিব, তেতিয়া পাস্তাবোৰ এটা এটা হৈ থাকিব, ইটোৰ লগত হিটো লগ লাগি নাযায়, খাবলৈও ভাল হ'ব। আৰু পাস্তাটো কেতিয়াও এয়া চাওকচোন মই দেখুৱাইছো, এনেকৈ কাটিব লাগিব, তেতিয়া বুজি পাব যে পাস্তাটো খাবলৈ হৈ গৈছে। বেছিও পাস্তা বইল কৰিব নালাগে, নহলে খোৱাৰ যিটো ফ্লেভাৰ থাকে সেইটো বেয়া হৈ যায়। এয়া মোৰ পাস্তাখিনি এতিয়া এনেকৈ বইল কৰি ৰেডি কৰি লৈছো। তাৰ পিছত ইয়াৰ কাৰণে কি লাগিব মই দেখাইছো। এয়া কাটি থোৱা পিয়াজ, কাটি থোৱা নহৰু, এয়া চাওক মই দেখুৱাইছো, অলপ অলপ লৈছো। তাৰ পিছত 1 বাটি মান মই কাটি থোৱা বিন লৈছো। তাৰ পিছত অলপ মই ধনিয়া লৈছো। তাৰ পিছত স্প্ৰিং অনিয়ন লৈছো। তাৰ পিছত জলকীয়া লৈছো, কেঁচা জলকীয়া কাটি থোৱা। তাৰ পিছত গাজৰ আৰু অলপ কেপচিকাম লৈছো, এয়া কাটি থোৱা। তাৰ পিছত এইটো সস মই লৈছো, দেখিছে এইটো পাস্তা সস বুলি কয়। এইটো আৰু মই দেখুৱাইছো কি লৈছো মই। এইটো অৰেগেনো বুলি কয়, ইয়াত লিখা আছে, এয়া চাওক এইটো হৈছে অৰেগেনো। আৰু এইটো হৈছে পিজ্জা এণ্ড পাস্তা মিক্স বুলি কয়। এইবিলাকৰ দাম বেছি নহয়, 100 ৰুপিজৰ ভিতৰতে পোৱা যায়, 60, 70, 90 তেনেকুৱা দাম। আৰু দুটামান চিলি ফ্লেক্স মোৰ হাতত আছিলে পিজ্জাৰ লগত অহা, সেয়া মই দিম বুলি ভাবিছো। এতিয়া এখন পেনত মই 1 চামুচ মান তেল লৈছো। তাৰপিছত তেলখিনি এতিয়া মই গৰম হ'বলৈ দিছো আৰু জুইটো মিডিয়ামত ৰাখিছো। এয়া মই দেখুৱাইছো, এয়া মিডিয়ামত আছে মোৰ গেছটো। তাৰপিছত এতিয়া মই প্ৰথম বিনছখিনি দিম, তাৰপিছত গাজৰখিনি দিম। এয়া অলপ লৰাইছো এইখিনি দি। তাৰপিছত অকণমান নিমখ দিম। নিমখ মই একদম কম দিছো, দেখিছে। আৰু পাস্তা বইল কৰোঁতেও মই নিমখ দিয়া নাই। কিয় দিয়া নাই মোৰ ভিডিঅ'টো চাই থাকিব, তাৰপিছত মই কম। এনেকৈ মই এতিয়া লৰাই থাকিম। তাৰপিছত লাষ্টত মই কেপচিকামখিনি দিছো। আগতে কেপচিকামখিনি দিলে ভালকৈ বেছিকৈ মানে সিজি যাব, সেইকাৰণে কেপচিকামটো একদম লাষ্টত দিব লাগে। আৰু এনেকৈ 2-3 মিনিট লৰা-চৰা কৰিলে এইটো হৈ যায়। বেছি ভাজিবও নালাগে, হাফ ভাজা নিচিনা, আধা ভজা নিচিনা কৰিব লাগিব। কাৰণ পাস্তাৰ লগতো মই এইটো আকৌ অলপ ৰাখিমেই যিহেতু, সেইকাৰণে বেছি ভাজি দিলে ইয়াৰ টেষ্টটো নাইকিয়া হৈ যাব। এতিয়া মোৰ এইটো আধা ভজা হৈ গৈছে, চ' মই গেছটো অফ কৰি দিছো। তাৰপিছত আকৌ এটা কেৰাহীত মই 1 চামুচ মান তেল দিছো। তাত মই পিঁয়াজখিনি দিলো, কটা পিঁয়াজখিনি এনেকৈ অলপ লৰচৰ কৰিছো। ৰঙা হ'বলৈ দিয়া নাই, দেখিছে, ৰঙা হ'ব নালাগে, যিহেতু পাস্তাৰ লগত পিঁয়াজটো ৰঙা কৰিব নালাগে। তাৰপিছত কাটি থোৱা নহৰু দিছো, এইটো মই বগা হোৱাকৈ ভাজিম। তাৰপিছত মই কেঁচা জলকীয়া দিছো কাটি থোৱা, এইটো অলপ এনেকৈ লৰচৰ কৰিম। এইবিলাক মই লাষ্টত কেঁচা জলকীয়াটো দিছো, যিহেতু তাৰ এটা ধুনীয়া এটা গোন্ধ এটা আহিব। আগতে দিলে সেইটো নাথাকিব, সেইকাৰণে মই লাষ্টত দিছো, খাবলৈ ভাল লাগিব। আৰু মই এটা কথা কওঁ, মই প্ৰফেশ্যনেল কুক নহয়,
তাৰপিছত মই ভেজিটেবল দি দিছোঁ। এনেকৈ মই ভাজি থোৱা ভেজিটেবলখিনি মই যি জানো সেইখিনিয়ে শ্বেয়াৰ কৰোঁ, আপোনালোকৰ লগত মোৰ ভাল লাগে সেয়েহে। তাৰপিছত এতিয়া দেখিছে মোৰ পাস্তাখিনি মই এতিয়া দি দিছোঁ। তাৰপিছত এনেকৈ মিক্স কৰিম মই লাহে লাহে, আৰু জুইটো মই গেছটো একদম মিডিয়ামত থৈছোঁ। মই বেছি হৈ গৈছিল, মই অলপ কমাই ল'লোঁ। তাৰপিছত এনেকৈ এতিয়া মই লৰাই দিছোঁ, ভালকৈ মিক্স কৰিছোঁ। এইটো সৰু ল'ৰা ছোৱালীক দিবচোন, খুব ভাল পায় খাই আৰু খুব কম সময়তে হৈ যায়। তাৰপিছত মই অৰেগেনো দিছোঁ, মই দেখুৱাইছিলোঁ আগতে, সেইটোৱে হয়। প্ৰায় আধা চামুচমান মই দিছোঁ, বেছি দিয়া নাই। আৰু তাৰপিছত পাস্তা মিক্সটো মই দিছোঁ আধা চামুচমান। তাৰপিছত স্প্ৰিং অনিয়ন দি দিছোঁ। মোৰ এইটো প্ৰায় কমপ্লিট হোৱাৰ দিশে আৰু সেইকাৰণে এইবিলাক মই এতিয়া দি দিছোঁ। দেখিছেনে কিমান কম সময়তে মই এইটো বনাই দিছোঁ, একদম টাইম নালাগে। উইদিন 5 মিনিটছত আপোনাৰ চব ৰেডি, আৰু এইটো খাবলৈ খুব টেষ্টি হয়। এই চচটো দিলোঁ মই লাষ্টত। এই চচটো মই সেইকাৰণে কৈছিলোঁ যে মই নিমখ দিয়া নাই, কাৰণ এই চচটোতে সকলো নিমখ থাকে। নিমখৰ পৰিমাণটো অলপ বেছিকৈ ৰাখে, সেইকাৰণে মই নিমখ দিয়া নাই পাস্তাটো বইল কৰোঁতে, নহ'লে বহুত নিমখ হৈ যাব। বেছি নিমখ হ'লেও খাবলৈ খুব বেয়া হ'ব, জিভাত ধৰিব, নহয় জানো। এয়া চাওক কিমান এটা ধুনীয়া কালাৰ আহিছে। তাৰপিছত মই এনেকৈ এতিয়া মিক্স কৰিছোঁ এইখিনি। এনেকৈ মই এতিয়া লৰচৰ কৰি দিছোঁ। যিখিনি মোৰ চব্জি সেইখিনি ভালকৈ মিক্স হৈ গৈছে। তাৰপিছত গেছটো অফ কৰি দিছোঁ। তাৰপিছত মই এনেকৈ ধনিয়া দি দিছোঁ। দেখিছে, আপোনালোকে এইটো বনাবচোন আৰু খাই কেনেকুৱা লাগিলে মোক ক'ব। তাৰপিছত মই এটা চিলি ফ্লেক্স দি দিছোঁ অলপ লাষ্টত ফ্লেভাৰটোৰ কাৰণে। মোলৈ লিখিব, মোক জনাব, ভাল লাগিব। আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰিব। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল। অ'কে ফ্ৰেণ্ডছ, আজিলৈ আহোঁ। আপোনালোক ভালে থাকিব। থেংক ইউ, বাই বাই, চি ইউ।